বেলেগ চুৰিছে দেই গুড মৰ্নিং আজি আমি আহিছোঁ গিবন আৰু এতিয়া আমি ৰাস্তাতে আছোঁ পোৱাগেনে তো আজি ভিডিঅ'টো খুব ভাল লাগিব চাই থাকিব শেষলৈকে মানে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম গুড মৰ্নিং ফ্ৰম গিবন তো মই আজি আছোঁ গিবনত গিবন ৱাইল্ড লাইফ চেঞ্চুৰী য'ত মৰিনীত আছে যিখন আৰু আজি এতিয়া মই বৰ্তমান গিবনৰ মাজত আছোঁ সৌৰভ ভাইও আহিছে কিন্তু আজি এই কাহিনীটো মানে ষ্টাৰ্ট ইয়াৰ পৰা হোৱা নাই ষ্টাৰ্ট হৈছিলে বেলেগ জেগাৰ পৰা গতিকে কাহিনীটো য'ৰ পৰা ষ্টাৰ্ট হৈছিলে আমি তাৰ পৰা আৰম্ভ কৰোঁ বোলো এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই আজি অলপ সোনকালে উঠিলোঁ সোনকালে উঠাৰ কাৰণ আছে কাৰণ তোমালোকে গম পাব কিয় কাৰণ আজি মই গিবন যাম গিবন ৱাইল্ড লাইফ চেঞ্চুৰী তো আজি বন্ধু মই তালৈ যাবলৈ আছোঁ মই লাষ্ট ইয়েৰ তালৈ গৈছিলোঁ লাষ্ট ইয়েৰ নহয় 2020ত গৈছিলোঁ মই তালৈ তো আজি যাম এতিয়া সোনকালে যাব লাগে তো মোৰ আৰু এজন ফ্ৰেণ্ড আহি আছে সিয়ে মই যাম গতিকে ভিডিঅ'টো চাই থাকিব আমাৰ সৌৰভ ভাই পালেহি সৌৰভে হাই কৰি দিয়া আৰু সৌৰভে মোক কৈছে যে চুৱেটাৰ এটা লৈ ল'বলৈ কৈছে সি পিন্ধি আহিছে নিজে মই লৈ লৈছোঁ সেইকাৰণে চুৱেটাৰ ৰ'দ দিছে সেইকাৰণে ঠাণ্ডা নালাগে চাগে কিন্তু তথাপি এটা লৈ লৈছোঁ চুৱেটাৰ এটা লাগিব পাৰে পিন্ধি ল'ম তেতিয়া গৈ আছোঁ দেখিছে ধুনীয়ালৈকে ৰাতিপুৱা জাৰ্ণি কৰি দেই এতিয়া কথা হ'ল কি মই চুৱেটাৰটো পিন্ধি লওঁ অলপ দেৰি ৰ'ব কিন্তু ঠাণ্ডা লাগিছে মানে যে চিনেমাত সোমালোঁ মানে খুব কুঁৱলী মানে গতিকে পিন্ধি লওঁ নহ'লে পিছত চৰ্দি হ'ব জ্বৰ হ'ব এতিয়া পিন্ধা হৈ গ'ল যাব পাৰোঁ আমি ব'লা কি ধুনীয়া লাগিছে আৰু এই আমি মৰিয়ানী পালোহি এতিয়া গিবন পাম ইয়াৰ পৰাই গিবন ষ্টাৰ্ট হৈছে তো ফাইনেলি আমি গিবন পাই গ'লোহি এতিয়া এইফালে ৰাস্তাতে আমি গিবনলৈ সোমাই যাম তো বোলো গৈ থাকোঁ চব আহা আমিতো সোমাই নাই গৈ আছোঁ একো নাই এটা মানুহ নাই একদম বিশাল ৰাস্তা দেখিছেনে হাতী নোলালে খালি ৰাস্তাটো বহাটো ৰাস্তা ইমান ভাল নহয় বৰ মানে দিগদাৰ য'ত বাকী স্কুটিৰ পৰা অলপ নামি আহিবলগীয়া হৈছে সৌৰভে কিবা এটা কৈছে কি কৈছে সৌৰভ হাতীখন ওলাই হ'ল এতিয়া আৰু হাতী ওলালে গ'লোঁ আৰু হাতী ওলাই তেতিয়া ক'ব লাগে ফাইনেলি আমি গিবন পাই গ'লোঁ এতিয়া অফিচত গ'লোঁ মই যে মই টিকেট কাটিব লাগিব এতিয়া মই আৰু সৌৰভ পঢ়ি আছোঁ টিকেট কাটিব লাগিব আহিলে ভিতৰলৈ সোমাই গ'ল তো ফাইনেলি টিকেট কটা হৈ গ'ল পাৰ পাৰ্চন 50 ৰুপিজ দিছেনে এতিয়া আমি গাইড এজন লৈ পেলাই ভিতৰলৈ সোমাই গৈ আছোঁ দেখিছে মই আহিছোঁ এইফালে সৌৰভ আছে এইফালে আমাৰ গাইডজন আছে ফাইনেলি সোমাই গৈছোঁ এইফালে অলপ মানুহ আহি আছে দেখিছেনে এয়া মোৰ আগে আগে সৌৰভ গৈছে দেখিছে মই আগে আগে আমাৰ দাদা মানে গাইডজন আমাৰ তো আমি গিবনটো দেখা পাওঁ নে নাপাওঁ সেইটোৱে ডাঙৰ কথা তো ভাই আহি জানা আশা আছে আজি পাম বুলি আজি পাম আৰু তো ভিতৰলৈ গৈ আছোঁ কোনটো হুলুং গছ এইজোপা হৈছে হুলুং গছ হুলুং গছজোপা নামেৰি মানে এই অভয়াৰণ্যখন নাম হুলুঙাৰ পৰা গিবন অভয়াৰণ্য হ'ল তো ইয়াতে গিবন আছে বুলি শুনিছোঁ এইখনতে কিন্তু এতিয়ালৈকে আমি দেখা নাই চবে চাই আছে দেখিছে চবে বিচাৰি ফুৰিছে ক'ত আছে পটককৈ নেদেখি নহয় গছৰ মাজত দৌৰি গৈছোঁ কাৰণ কেলৈ মানে গিবন ওলাইছে বুলি দেখা পাম আজি ফাইনেলি সৌৰভে পৰা ৰেডি হৈছে দেখিছেনে গিবন চাবলৈ এতিয়া দেখা পাই নাপায় এয়া চক মাজলৈ সোমাই গৈছোঁ দেই একদম ভিতৰলৈ সোমাই গৈছোঁ যুগ আছে যে নাজানো আৰু আহি থাকা এইটো ট্ৰেকিং ৰাস্তা নহয় নেকি এনে আমি ৰাস্তা পাতি মানে জংঘলৰ ভিতৰতে সোমাই গুচি আহিলোঁ একো নাই লগত গাইড আছে টেনশ্যন নাই তো ভিতৰলৈ গৈ আছোঁ
চাওঁ গিবন দেখা পাওঁ কিজানি ওপৰলৈ কি চাইছোঁ জানেনে গিবন এইফালে চক মই দেখাইছোঁ निकल गया तो आ जाएगा आज গিবন গিবন তো একদম গিবনৰ ভিতৰত আছে আগতে আমি অহা নাই আমি আগতে মানে যিটো ৰাস্তা আছে মানে জংঘলৰ ভিতৰত যিটো ৰাস্তা আছে আমি সেইফালে গৈছিলোঁ কিন্তু আজি মানে আমাৰ গাইডজনে আমাক ক'লে যে আজি আপোনালোকক জংঘলৰ ভিতৰত সোমাই দিছোঁ মানে তো ৰাস্তা নাই মানে আমি এইবিলাক হাবি বন ফালি পেলাই আহিছোঁ দেখিছেনে আৰু গিবন আজি ধুনীয়াকৈ দেখিলোঁ কেইবাটাও দেখিলোঁ 2-3টামান দেখিলোঁ তো আজি ভাল লাগিছে মনটো কাৰণে আগতো মই আহিছোঁ ইয়ালৈ কিন্তু গিবন দেখা নাই তো ভিডিঅ'ত কি আছে চামগৈ মই গাইডজনক কৈছোঁ আমি এইফালে আমাক লৈ যাব নি মানে ভিডিঅ'তে লৈ যাব নেকি তো তেওঁ লৈ যাম বুলি কৈছে এতিয়া কি কয় নাজানো আৰু এইফালে মানুহ চব মানে গিবন চত ব্যস্ত দেখিছেনে এতিয়া এইটো ৰাস্তা অলপ ভাল পাইছোঁ দেই নহ'লে এডভেঞ্চাৰ মুডত আছোঁ নহয় আমি গৈছোঁ ভিতৰলৈ সোমাই দেখিছেনে কিমান ভিতৰ পালোহি মই জনামতে ইয়াত 7টা প্ৰজাতি বান্দৰ আছে বোলে তো আমি এতিয়া এটা প্ৰজাতি দেখিছোঁ ন দাদা আমি অকল গিবন দেখিছোঁ আমি অকল গিবনহে দেখিছোঁ লাজুকী বান্দৰো আছে দেখা নাই এতিয়ালৈকে হয় নি লাজুকীটো বোলে ৰাতিহে ওলায় তো আশা কৰোঁ আৰু যে কিবা কিবি দেখা পাওঁ আৰু এতিয়া এন্ধাৰ হৈছে এতিয়া অলপ আন্ধাৰ হৈছে মানে ইয়াত বাৰু ঘন হয় ন দাদা পূৰা ঘন গভীৰ অন্য মাজত সোমাইছোঁ কিন্তু আমি 1 কিলোমিটাৰতকৈ বেছি সোমাই আহিলোঁ আৰু গৈ আছোঁ সোমাই আহি পেলাই মানে আমি জংঘলৰ যিটো মেইন ৰাস্তা আছে সেই ৰাস্তাত আহি পেলাই পালোহি এইফালে সোমাই গৈছিলোঁ আমি এইফালে ওলাই আহিলোঁ এতিয়া তো ইয়াত মানে দাদাই কৈছে যদি ৰাস্তা হেৰাই যায় মানে ক'ৰবাত ওলাবগৈ তো আমাৰ ৰাস্তা নেহেৰাই বাৰু আমাৰ লগত দাদা আছে চিন্তা নাই ক'বা ভালকৈ ৰ'ব দেই এইটো কয় বাফেলো স্পাইডাৰ দেখিছেনে মানে দুডাল শিং মহৰ নিচিনাকৈ দুডাল শিং আছে দেখিছেনে তো সেইকাৰণে বাফেলো স্পাইডাৰ বুলি কয় মহৰ নিচিনাকৈ দুডাল শিং আছে সেইকাৰণে এইটো বাফেলো স্পাইডাৰ ইয়াৰফালে কেৱল জিলিৰ মাত নীৰৱতাৰ মাজে মাজে আমি চৰাই মাত মহো ওলাইছে 2টা দেই চৰাই মাতটো শুনকচোন শুনিছে কি ধুনীয়াকৈ চৰাই মাতি আছে আচ্ছা আপোনালোকে যিটো চৰাই মাত শুনিছেনে নাজানো একচুৱেলি মোৰ মোবাইলত কেটচ হৈছেনে এইটো অসমীয়াত কয় এই চৰাইজনীক অসমীয়াত কয় সখীয়তী আৰু ইংলিছত কয় অৰিয়েল খুব ধুনীয়া মাত শুনি খুব ভাল লাগে কি ক তো চৰাইজনীয়ে বোলে কি ক কৈ থাকে দাদাই কৈছে দেই হয় কি ক শুনি থাকে তো এইটো মানে এটা তিনিআলি নিচিনা পালোঁ দিছেনে এইটো তিনিআলি নিচিনা পালোঁ তো এইটো এইফালে এটা ৰাস্তা গৈছে এটা ৰাস্তা গৈছে এইফালে I'll be the last one left when the lights go out. I'm down to one last breath, but I can't stop now. We all fall down sometimes, yeah, but that's just life. So cross my heart and hope to die. Baby, I was born to fight the fear when I feel like dying. I'm trying to fly high, but I'm not a pilot, can't deny it. There's some days I feel idiotic, just a product of a system where you're lucky just to make $1. That ain't gonna stop me cause my grind's মানে নাহৰপুতুকী বাঘৰ এইটো কি হয় পাঞ্জা চান ন পাঞ্জা মাৰিছে চিন দিছে এইটো মানে নাহৰপুতুকী বাঘ আহিছে ৰাতি চাগে দেই আজি ইয়ালৈ তো আহি এটা লতা পালোহি এইটো হৈছে পাইথন লতা দেখিছেনে তোমাৰ দেখাত মানে অজগৰ সাপৰ দৰে আৰু সেইকাৰণে ইয়াক পাইথন বুলি কয় নহয় জানো দাদা পাইথনৰ নিচিনা সেইকাৰণে কৈছোঁ সেইকাৰণে আপোনাৰ ইয়াক কোৱা হয় পাইথন লতা দেখিছেনে অজগৰ সাপডালৰ নিচিনা দেখিবলৈ এই চিঞৰ বাখৰ শুনিছেনে আকৌ এইফালে ভিতৰলৈ সোমাই গৈছোঁ তো কিমান চিঞৰিছে দেখিছেনে কিমান ডাঙৰ মাত তো এইফালে গ'লে আমি কি পাম জানো এইবোৰ বহুত ডাঙৰ গছ 3জোপা গছ দেখিছোঁ 3জোপা একেলগে আছে দেখিছেনে কি হাতী কেৰেপা ন হাতী কেৰেপা বুলি কয় গছ 3জোপা চাই লওক
কিহেৰে অঁ এই চক নাহৰ ফুটুকি বাঘে নখ মাৰিছে দেখিছে নেট পাঞ্জা মাৰিছে মানে ৰাতি আমাৰ বনত আহিছে নখ চাফা কৰে ন আচ্ছা এনেকৈ নখ মাৰি পেলাই নখ চাফা কৰে মানে চব কেনেকুৱা লাগিছে আহি পেলাই হা ভাল লাগিছে ভয় লাগিছে নেকি মানে ন ঠিক আছে বোলে আমি ভিতৰলৈ গৈছোঁ চব আহিছে পিছে মানে গিবনৰ যিটো মেল হয় মানে যিটো মতা হয় সেইটো ব্লেক কালাৰ হয় ক'লা হয় ন দাদা আৰু যিজনী ফিমেল হয় মাইকী হয় ব্ৰাউন কালাৰ হয় মানে মুগা ৰঙৰ চিঞৰিছে যেন এইটো কাৰণে চিঞৰিছে মানে সেইটো এৰিয়াত থকা বান্দৰখিনিয়ে মানে গিবনখিনিয়ে সেইটো এৰিয়াত থকা গিবনখিনিয়ে জনাই দিছে যে আমি এইটো এৰিয়াত আছোঁ মানে নাহিবি বেলেগ তো ইটো এৰিয়াৰ পৰা ইটো এৰিয়ালৈ মানে নাযায় সবেই নিজৰ নিজৰ এটা ইলাকা থাকে মানে সবেই নিজৰ এটা এৰিয়া থাকে মানে তো ভাল মই দাদাৰ পৰা বহুতখিনি কথা গম পালোঁ গিবনৰ বিষয়ে আৰু এতিয়া মই এটা ধুনীয়া জেগা পালোঁহি দেখাম মানে এনেকৈ আমি অৰণ্যখনৰ পৰা অভয়াৰণ্যখন ওলাই হেৰিখন কৰিলোঁ ন ওলাই দিছে এইটো এটা ধুনীয়া আমি ট্ৰেইন লাইন পাওঁ আৰু এইটো হৈছে ট্ৰেইন লাইন মোৰ মানে গিবনলৈ আহিলে মই প্ৰায় এই জেগাটো হ'লে আহিবলৈ বিচাৰোঁ মানে ইয়াতে খুব ভাল লাগে মানে এইফালেও আছে অৰণ্য আৰু এইফালেও আছে অৰণ্য আৰু মাজতে এইটো ৰেইন লাইন খুব ধুনীয়া লাগে বস্তুটো ইয়াত আৰু মানে ফটোগ্ৰাফি কৰিব বিৰাট ভাল হয় হেৰিত আহিব তো ফাইনেলি আমি গিবনৰ পৰা ওলাই আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব যদি ভাল পাইছে কমেণ্ট এটা কৰিব তেতিয়ালৈকে বাই টেক কেয়াৰ থেংক ইউ এণ্ড ফিৰ মিলেংগে